সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে আমাৰ এই ইউটিউব চেনেল অংকুশ ব্লগ। আৰু অন্যদিনাৰ দৰে আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত হাজিৰ আপোনালোকৰ বান্ধৰ। আৰু আজিৰ এই ভিডিঅ'টো অলপ ব্যতিক্ৰমী ভিডিঅ'। কাৰণ ব্যতিক্ৰমী বুলি আপোনালোকক এই কাৰণে কৈছোঁ, আজিৰ এই ভিডিঅ'টোত আপোনালোকে দেখা পাব শাওণ মাহৰ এখন জীয়া ছবি। সাধাৰণতে শাওণ বুলি ক'লে আপোনালোকৰ মনলৈ যি ভাৱ ধাৰণা আহে, যি ছবি আপোনালোকৰ চকুৰ আগত ভাহি থাকে, তেনেকুৱা এটা ছবি মই কেমেৰাত বন্দী কৰিছোঁ। আৰু এই বন্দী কৰা ছবিসমূহকে আপোনালোকৰ আগত ভিডিঅ' আকাৰে মই প্ৰেৰণ কৰিব বিচাৰিছোঁ। আৰু যদি আপোনালোকে এই ভিডিঅ'বোৰ চাই ভাল পায়, তেনেহ'লে ভিডিঅ'বোৰ লাইক কৰিবলৈ নাপাহৰিব। আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ সকলোকে আপোনালোকে পাই থাকিব। তেনেহ'লে বলকচোন আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া আমি যাত্ৰা আৰম্ভ কৰিলোঁ শাওণ মাহৰ পথাৰখনলৈ। আৰু শাওণ মাহৰ পথাৰৰ কিছু দৃশ্য আপোনালোকক দেখাম, ভাল লগা দৃশ্য। আৰু এতিয়া গৈ আছোঁ, সকলো সেউজীয়া পৰিৱেশৰ মাজে মাজে মই আপোনালোকক দেখুৱাবলৈ লৈ গৈ আছোঁ শাওণ মাহৰ পথাৰখনত কেনেদৰে ব্যস্ততাৰ মাজত এখন জীয়া ছবি পৰিছে আপোনালোকৰ আগত উপস্থাপন কৰিছোঁ। এয়া হৈছে শাওণ মাহৰ এখন জীয়া ছবি। মহানগৰীত জন্মগ্ৰহণ কৰা লোকসকলৰ বাবে দুৰ্লভ এই ছবি। তেওঁলোকে কাহানিও দেখা নাই শাওণৰ পথাৰত ব্যস্ত হৈ পৰা এই ৰোৱনী জাক। তেওঁলোকে কাহানিও দেখা নাই শাওণৰ পথাৰত ব্যস্ত হৈ পৰা সেই চহা খেতিয়কসকলক। আৰু এনেদৰে ব্যস্ত হৈ পৰে গাঁৱৰ সেই চহা খেতিয়কসকল শাওণৰ পথাৰখনত। কেঁচা মাটিৰ গোন্ধই আমোল মোলাই থকা এই শাওণৰ পথাৰখন হয়তো বহুতৰ বাবে অচিনাকি, কিন্তু ই আমাৰ বাবে এক উৎসাহ, এক উদ্দীপনা, এক উৎসৱৰ দৰে হৈ পৰিছে আমাৰ বাবে এই শাওণ মাহটো। আৰু শাওণৰ এই সজাল ধৰা ৰোৱাজোপা, শাওণৰ এই ৰোৱনী জাক, শাওণৰ এই পথাৰখনত আপুনি পাব অনেক ৰকমৰ সুখ, য'ত আপুনি দেখা পাব গৰুহালৰ পিছে পিছে উৰি ফুৰা শালিকা বগলীৰ জাক। বৰ্তমান বাৰু এই গৰুহাল নাই, বৰ্তমান চব ট্ৰেক্টৰে গোটেই খেতি মাটি চহোৱাৰ ব্যৱস্থা হৈ গ'ল। আৰু সেইবাবে ট্ৰেক্টৰ পিছে পিছে উৰি ফুৰা শালিকা বগলীৰ জাক আপুনি দেখি পাব। শুনা পাব আপুনি সেই ৰোৱনী জাকৰ খিলখিলীয়া হাঁহিৰ ৰোল। আৰু দেখি পাব আপুনি তামোলৰ ৰঙেৰে ৰাঙলী হৈ থকা ৰোৱনী জাকৰ সেই ৰাঙলী উজ্জৰি। আৰু গোন্ধ পাব আপুনি কেঁচা মাটি, য'ত আপুনি দেখা পাব পানী ভেটিবৰ বাবে কেঁচা আলিবোৰ কেনেদৰে বন্ধ কৰি আছে চহা খেতিয়কসকলে। এনেকৈ সকলোৱে ব্যস্ত হৈ পৰে শাওণৰ পথাৰখনত। শাওণ বুলি ক'লে সকলোৰে গাত তত নাইকিয়া হয়, সকলোৱে কঁকালত টঙালি মাৰি সম্পূৰ্ণভাৱে প্ৰস্তুতি হৈ পৰে শাওণৰ পথাৰখনৰ লগত যুদ্ধ কৰিবলৈ। আৰু শাওণৰ পথাৰখনক কেনেদৰে সজাল কৰি তুলিব তাৰে। আৰু এয়া হৈছে কৰ্মব্যস্ততাত মূৰ তুলিব নোৱাৰা ৰোৱনীসকল। শাওণ বুলি ক'লেই যেন মনত উৎসাহ উদ্দীপনাৰে ভৰি পৰে। কৰ্মব্যস্ততাৰ মাজত মূৰ তুলিব নোৱাৰা এইসকল হৈছে ৰোৱনী। তেওঁলোকৰ হাতৰ পৰশতেই সজাল ধুই উঠে শাওণৰ ৰোৱাজোপা। আপুনি যদি মহানগৰীৰ বাসিন্দা, তেনেহ'লে হয়তো চাগে আপোনাৰ বাবে এই ছবিবোৰ খুবেই দুৰ্লভ, আৰু হয়তো আপুনি দেখা নাই এনেকুৱা ছবি। আৰু মোৰ বহুত বেছি ভাল লাগিল এই ছবিবোৰ। এই সকলোবোৰ মই নিজেই মোৰ কেমেৰাত বন্দী কৰি ইউটিউবৰ দুনিয়াখনত, ইউটিউবৰ বুকুত সিঁচৰিত কৰি ৰাখিম, সজীৱ কৰি ৰাখিম, তাৰে প্ৰয়াসত আজি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আৰু যদি আপোনালোকে এই ভিডিঅ'বোৰ চাই ভাল পায়, তেনেহ'লে প্লিজ ভিডিঅ'বোৰ লাইক কৰিব। আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। হৰেক ৰকমৰ ভ্লগ আপোনালোকে দেখি পাব মোৰ এই চেনেলত, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু সঁচাকৈ এটা ভাল লগা পৰিৱেশ। শাওণ বুলি ক'লে যেন মনলৈ আহে এক উৎসাহ উদ্দীপনা ভৰপূৰ জীৱন। শাওণৰ মাহটো যেন কৰ্মব্যস্ততাত মূৰ তুলিব নোৱাৰা হয় চহা খেতিয়ক বন্ধুসকল। তাৰেই এক জীয়া ছবি আপোনালোকৰ আগত মই দেখাবলৈ প্ৰয়াস কৰিছোঁ মাত্ৰ। কিমান দূৰ সফল হৈছোঁ, কিমান দূৰ বিফল হৈছোঁ সেয়া মই নাজানো। গতিকে আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে ভিডিঅ'টো চাই।
আপোনালোককো কিছু দৃশ্য দেখুৱাওঁ বুলি মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে চাব, ভাল লাগিলে কমেণ্ট এটা কৰি জনাব কেনেকুৱা লাগিছে চাই মেলি। আৰু সঁচাকৈ শাওণ বুলি ক'লে যেন ব্যস্ততাপূৰ্ণ এই শাওণৰ মাহটোৰ লগত যেন এৰাব নোৱাৰা সম্পৰ্ক আছে চহা খেতিয়কসকলৰ। সেয়া এক হুবহু প্ৰমাণ, সেয়া এক জীয়া ছবি আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিলোঁ। আৰু আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু অন্য এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ টাটা, বাই বাই, জয় আই অসম। আৰু চাই থাকিব আমাৰ ইউটিউব চেনেল অংকুশ ব্লগ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু।